হেল্ল' ভিউৱাৰ্ছ, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। ফ্ৰেণ্ডসকল, আজি মই এটা একেবাৰে নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে হাঁহৰ মাংস। জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস। এইটো আছামিছৰ ফেভৰেট ডিছ নহয় জানো? গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ আহকচোন ফ্ৰেণ্ডসকল। এইটো জহা কোমোৰা দেখিছেনে? দেখি লোভ লাগি গৈছে। ইয়াতে মই ৰচুন কেইফুটাও বাছিয়ে লৈছোঁ ইতিমধ্যে। আৰু এতিয়া আমি আদা কেইডোখৰো ইয়াতে বাছি লোৱা হৈছে। আদা কেইডোখৰ এনেকৈ টুকুৰা টুকুৰিকৈ কাটি ল'ব। ইয়াতে আমি পিঁয়াজ কেইটাও কাটি লৈছোঁ গুচাই। এতিয়া আমি জহা কোমোৰাটো এনেদৰে কাটি ল'ম। দেখিছেনে? ইতিমধ্যে কটা হৈয়ে গৈছে। এইফালে আলু চিলোৱা হৈয়ে গৈছে। ফ্ৰেণ্ডসকল, হৈয়ে গ'ল ইতিমধ্যে আমাৰ সকলোবোৰ। দেখিছেনে? এতিয়া আমি সকলোখিনি বস্তু মিক্সাৰত মাৰি ল'ম। ইয়াতে মই শুকান জলকীয়া আৰু জিৰা কেইটামানো দি দিছোঁ। হয়, এতিয়া আমি এইখিনি মিক্সাৰত পিচি ল'ব লাগিব। পিচা হৈয়ে গৈছে ইতিমধ্যে। আৰু এতিয়া কাটি থোৱা হাঁহৰ মাংসতে ইয়াত টুকুৰা টুকুৰিকৈ পিঁয়াজ কাটি দিয়া হৈছে। পিঁয়াজটো অলপ বেছিকৈ দিব লাগিব, কিয়নো তেতিয়া খায়ো ভাল লাগিব। এনেকৈ পিঁয়াজবোৰ টুকুৰা টুকুৰিকৈ কাটি ল'ব। এতিয়া আমি ইয়াতে মিশ্ৰণখিনিও দি দিম মছলাৰ। ইয়াতে মই দি দিছোঁ হালধি গুড়া প্ৰায় 2 চামুচ সৰু চামুচেৰে, আৰু নিমখো দি দিছোঁ আন্দাজ মতে। আৰু ইয়াতে জিৰা গুড়ি, ৰেড চিলি দি দিছোঁ, কেঁচা মিঠাতেল অকণো দি দিছোঁ। এই আটাইখিনি আপোনালোকে ভালদৰে মিক্স কৰি সানি ল'ব। ভালদৰে মিক্স কৰি ল'ব। যিমান ভালদৰে মিক্স কৰা হয় সিমানে খাবলৈ ভাল হয়। দেখিছেনে কিমান বঢ়িয়া হৈ গৈছে মিশ্ৰণটো? হৈ গৈছে ইতিমধ্যে। ফ্ৰেণ্ডসকল, আহকচোন এতিয়া আমি বনাওঁ। কেনেকৈনো বনালোঁ চাই থাককচোন আপোনালোকে। ইতিমধ্যে ফ্ৰেণ্ডসকল, আমাৰ কেৰাহীও গৰম হৈয়ে গৈছে। ইয়াতে আমি মিঠাতেল ঢালি দিছোঁ। হাঁহৰ মাংস কথা যে অকণমান বেছিকৈ তেল দিব লাগিব। তেলতে আমি পিঁয়াজো দি দিলোঁ, তেজপাত এটাৰ সৈতে। আৰু এতিয়া মেৰিনেট কৰি থোৱা আমি হাঁহৰ মাংসখিনি ইয়াতে ঢালি দিম। ভালদৰে মিক্স কৰি দিব ফ্ৰেণ্ডসকল। ফ্ৰেণ্ডসকল, মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোও দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পুনৰ পাই থাকে। আৰু যিসকলক কৈছোঁ নতুন, তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডসকল, কালাৰটো দেখিছেনে কিমান বঢ়িয়া হৈ গৈছে? এতিয়া আমি ঢাকি দিব লাগিব। প্ৰায় 20-25 মিনিটৰ ভিতৰত পুনৰ হ'বলৈ দিম। দেখিছেনে কালাৰো কিমান বঢ়িয়া হৈছে? উতলো আহি গৈছে, একেবাৰে লোভৰ পানী পৰি গৈছে। এতিয়া আমি কাটি থোৱা কোমোৰাকেইটাও ইয়াতে এড কৰি দিম। আপোনালোকে এনেকৈ নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে হয়তো। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট নিশ্চয় কৰিব। ইয়াতে মই গৰম মছলা অলপো এড কৰি দিছোঁ। দেখিছেনে কিমান বঢ়িয়া হৈছে ফ্ৰেণ্ডসকল? ইতিমধ্যে হৈ গৈছে আমাৰ জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস।
দেখিছেনে? ৱাও, লোভৰ পানী পৰা নাইনে ফ্ৰেণ্ডসকল? মোৰ কিন্তু একেবাৰে ৰখিবই পৰা নাই, লোভৰ পানী পৰি গৈছে। থেংক ইউ ফ্ৰেণ্ডসকল।